নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, আজি আকৌ এটা নতুন লিখনিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শুনিবচোন। সৰাপাতৰ দৰে জীৱনৰ ক্ষণবোৰ, সৰাপাতৰ দৰে জীৱনৰ ক্ষণবোৰ, গছৰ কুঁহিপাতবোৰ লাহে লাহে এটি পৰিপূৰ্ণ পাতলৈ গতি কৰে আৰু লাহে লাহে পকি যায়। সৰি যোৱা পাতবোৰক আকৌ গছৰ ওপৰত আগৰ দৰে দেখা নাপাওঁ। তেনেদৰে জীৱনৰ ক্ষণবোৰো একেই। সময়বোৰ গৈ থাকে, যোৱা সময়ক আকৌ উভতাই আনিব নোৱাৰে। জীৱনৰ এই ক্ষণবোৰতে জীৱনত কিমান জনৰ লগত চিনাকি হওঁ, কিমান জনৰ লগত বিচ্ছেদ হয় ক'ব পৰা নাযায়। সময়ে কাক কেনেদৰে উটুৱাই লৈ যায় ধৰিবই নোৱাৰি। ভাল লগাবোৰো কেতিয়াবা বেয়া লগা হৈ পৰে। মনে কান্দে, বিষাদে হাঁহে, দুখৰ কবিতাই ডায়েৰীত পাহ সাজে। সেই সৰি যোৱা পাতবোৰৰ দৰে সময়বোৰকো ঘূৰাই পোৱা নগ'লেও আমি নতুন নতুন সময়বোৰক নিয়াৰিকৈ উপভোগ কৰিব পাৰোঁ। সৰাপাতবোৰক পুনৰ গছলৈ ঘূৰাই আনিব নোৱাৰিলেও গছৰ পৰা ওলোৱা ন ন কুঁহিপাতবোৰক চাই আনন্দ লুভিব পাৰোঁ। যোৱা সময়ৰ লগতে যোৱাবাৰক যাবলৈ দি আকৌ ন ন সময়বোৰক হাঁহিৰে উপচাই দিব পাৰোঁ। ধন্যবাদ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব। বেল আইকনটো প্ৰেছ কৰি দিলে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰি আপোনালোকে মোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।